হেল্ল' এভৰিৱান, আজি এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিলোঁ। আজি মই দুপৰীয়াৰ সাজটো কেনেকৈ বনালোঁ চাওঁ আহকচোন। প্ৰথমতে লৈ ল'লোঁ অলপ মাছ, মই ধুই ল'লোঁ, আৰু এইফালে মোৰ প্ৰিয় লাই শাকৰ ভাজি আৰু মাছ, বিলাহী আৰু আলু দি বনাম, সেইবাবে মাছ আৰু বিলাহী আলু ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। আৰু আনফালে মই মেচিনত কাপোৰ দি থৈছিলোঁ, আৰু এলাৰ্ম বাজি গ'ল যে মোৰ কাপোৰখিনি হৈ গ'ল, আৰু সেইবাবে কাপোৰখিনি লৈ আহিলোঁ। বোলো আগেই কাপোৰখিনি মেলিকে লওঁ, তাৰপিছত এফালৰ পৰা ভাত উঠাম। আৰু মোৰ কাপোৰ মেলা ধুনীয়াকৈ হৈ গ'ল, মোৰ কাপোৰখিনি ধোৱা হৈ গ'ল, গা ধোৱাও হৈ গ'ল। এতিয়া মই ৰান্ধিব পাৰোঁ ধুনীয়াকৈ, আৰু সেইবাবে প্ৰথমতে বিলাহীখিনি আগতে অলপ মজি যোৱাকৈ উঠাই দিলোঁ, আৰু আনফালে কুকাৰে চিটি মাৰিলেই মোৰ এইফালে ভাত হৈয়ে গ'ল। আৰু আকৌ কুকাৰটো নমাই পেলাই মই মোৰ লাই শাকখিনি অলপ মজিবলৈ দিলোঁ, আৰু অলপ পিছতে চালোঁ যে মোৰ লাই শাকখিনি প্ৰায় মজি হৈ গৈছে, আৰু পানীটো শুকোৱালৈকে অলপ সময় ৰাখিলোঁ। আৰু এইফালে আকৌ মই আলু আৰু মাছখিনি পিছত দি দিলোঁ। আলুখিনি অলপ ভজাই লৈছোঁ প্ৰথমে, আকৌ লাষ্টত চালোঁ যে মাছৰ সৈতে ধুনীয়া এটা সুগন্ধ আহি গ'ল, মানে মোৰ তৰকাৰী ৰেডি হৈ গ'ল, আৰু এইফালে ভাতো হৈ গ'ল। এতিয়া খাব লাগে, আৰু আশা কৰোঁ মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু আজিলৈ ইমানতে সামৰিছোঁ, বাই।